বন্ধুসকল আজি ছোৱালীকেইজনীক লৈ অকণমান ওলাই আহিছোঁ সিহঁতক কৈছিলোঁ যে গৰম বন্ধৰ প্ৰথমতে এপাক ফুৰাবলৈ নিম আৰু শেষৰ ফালে এপাক ফুৰাবলৈ নিম আৰু সেইকাৰণে আজি দুইজনীকে লৈ ওলাই আহিছোঁ ক'ত যাবা আজি মামাৰ ঘৰলৈ আৰু আনন্দ মেলালৈ প্ৰথমেই আহি কাকজানত থকা বন্ধু ৰঞ্জিতৰ আৰ কে চুইটছত সোমালোঁ আৰু তাতে মিঠাই আৰু অন্যান্য কিবাকিবি আমি কিনি ল'লোঁ বন্ধু ৰঞ্জিতে ব্যৱসায়ৰ জৰিয়তে যথেষ্টখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আচলতে পথাৰ আমাৰ বজাৰ আমাৰ বুলি শ্লোগান দিলেই নহ'ব আমি হাতে কামে কিছু কৰিব লাগিব আমি যাব পৰা হ'লো নে কি ল'লা চকলেট মিঠাই চিপছ আৰু এই দুটা আৰু স্প্ৰাইট হৰ্ষিতলৈ কি ল'লা ভাইটিলে চকলেট আৰু এনেকুৱা এটা ল'লো আৰু মিঠাই ল'লো চিপছ ল'লো চকলেট ল'লো স্প্ৰাইট ল'লো আৰু এনেকুৱা ল'লো মোমায়েকৰ ঘৰত কিছু সময় কটাই ভাত পানী খাই ছোৱালী দুজনীক যোৰহাটৰ কোৰ্ট ফিল্ডত হৈ থকা আনন্দ মেলালৈ লৈ গ'লোঁ এই মেলাবিলাকত সৰু ল'ৰা ছোৱালীবিলাকে যথেষ্ট আনন্দ পায় আজি দেওবাৰ হোৱাৰ বাবে আৰু লগতে গৰম বন্ধ প্ৰায় শেষ হওঁ হোৱাৰ বাবে আজি মেলাত যথেষ্ট ভিৰ দেখা গ'ল সৰু ল'ৰা ছোৱালীবিলাকে এই মেলাবিলাকত যথেষ্ট আনন্দ পায় কিন্তু ইয়াৰ লগতে দেখা গ'ল যে মেলাখনত প্ৰতি পদে পদে পইচাৰ খেল বিভিন্ন ধৰণে পইচা তেওঁলোকে আমাৰ পৰা লুটি লৈ গৈছে 나를 거울 앞에서 서서 네게